Thalamas Hospital of Multi-Speciality Subject of Siliguri. Tarpora ami iyat ahisu. My name is Dr. Malay Chakraborty, Moyanko Chakraborty, Mr. Rao, Mr. Gerald, and Nobo Bosumatari. আমি সবে মিলি পেলাই আমি ভাবি আছো যে হাউ টু ইমপ্রুভ দ্য হেলথ কেয়ার সিস্টেম অফ বড়োল্যান্ড কোকরাঝার শিলিগুড়ির পৰা অহাটো ভেরি ইজি ট্রান্সপোর্ট ইজ ভেরি ইজি অহা যোৱা এইবোৰ সব ইজি মোৰ লাইফত মই লাষ্ট 30 ইয়ার্স শিলিগুড়িত নিউৰোসার্জিক্যাল প্র্যাকটিস কৰাৰ সময়ত দেখিছোঁ কোকৰাঝাৰৰ এটা ইয়াং গ্ৰুপ তাহাঁতৰ হাই ব্লাড প্ৰেছাৰ আছে ডায়েবেটিছ আছে এনে তাহাঁতি নট ভেৰি মাছ এৱেৰ অফ দেয়াৰ ব্লাড প্ৰেছাৰ এণ্ড ডায়েবেটিছ আমি ভাবিছোঁ যদি আমি আহি পেলাই তাহাঁতৰ লগত কথা পাতোঁ ফ্ৰী কেম্প কৰোঁ মেডিকেল কেম্প তেতিয়াহ'লে আমি তাহাঁতৰ লাইফ ছেভ কৰিব পাৰিম বহুত মানুহ ঢুকাই গৈছে বহুত মানুহ পেৰালাইচিছ হৈ গৈছে বহুত মানুহৰ হাৰ্টৰ প্ৰব্লেম কিডনি প্ৰব্লেম লৈ পেলাই ঘৰত বহি আছে তাহাঁতি কেতিয়াও এইটো শ্বৰ্ট আউট কৰিব পৰা নাই কাৰণ মোৰ যিটো অভিজ্ঞতাত মই এইটোৱে বুজি পাইছোঁ যে মোৰ নিচিনা মানুহ যি অসমক খুব ভাল পায় মই বেচিকেলি অসমৰে ল'ৰা তেজপুৰৰ ল'ৰা মোৰ এই মানুহবোৰৰ কাৰণে কিবা এটা কৰিবই লাগিব তাৰ কাৰণে মই মোৰ টিম লৈ পেলাই নৱবাবু আছে মুনেশ্বৰ দৈমাৰী আছে মিষ্টাৰ প্ৰবাল ভট্টাচাৰ্যী আছে আপোনাৰ CEO of Thalamas Hospital, Multi-Speciality Hospital, Siliguri. সবে মিলি পেলাই আমি একটা প্ল্যান কৰিছোঁ how to make the Bodoland very much successfully aware about the health improvement. এইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ প্ৰতি মাহত এবাৰ কৰি পেলাই আহি পেলাই দুদিনৰ কাৰণে স্যাটাৰডে সানডে ইয়াত বহিম আমি পেশেন্ট চাম লাগিলে এটা গাড়ী লৈ পেলাই আমি গাঁৱে গাঁৱে গুচি যাম যিবোৰ পলিটিক্যাল লিডাৰ আছে সব MLA MP আছে কাউন্সিলর আছে পঞ্চায়তৰ মানুহ আছে তাহাঁতৰ ইয়াৰ পৰা আমি কোকৰাঝাৰত এদিন পুৰা কাম কৰিলোঁ আৰু এদিন আপুনি গাঁৱত একদম ৰাতিপুৱা আৰ্লি ইন দ্য মৰ্নিং 5টা বজাত আমি উঠি গ'লোঁ 40 কিলোমিটাৰ্ছ 25 কিলোমিটাৰ্ছ 30 কিলোমিটাৰ্ছ ইষ্ট ৱেষ্ট সাউথ নৰ্থ যিমান মানুহ গাঁৱৰ মানুহ আছে সব মানুহবোৰ যাহাঁতৰ সোশিও ইকনমিক স্ট্যাটাসটো a little bit of constraint financial status to ইমান ভাল নহয় আমি তাৰ ডোৰ টু ডোৰ সার্ভে কৰিম আমি ঘৰত গৈ পেলাই তাহাঁতৰ কাৰ ব্লাড প্ৰেছাৰ আছে আমি ব্লাড প্ৰেছাৰ মাপিম আজিকালি ডিজিটাল লাইফত তাহাঁতি নিজে শিকাই দিলে তাহাঁতেও মাপিব পাৰিব দে ক্যান মেইনটেইন এ ডায়েৰী এণ্ড তাহাঁতি নিজেই ব্লাড চুগাৰ চাব পাৰিব ডায়েট কণ্ট্ৰল কেনেকৈ কৰিব লাগে এক্সাৰচাইজ কেনেকৈ কৰিব লাগে লাইফষ্টাইল মডিফিকেশ্যন কেনেকৈ কৰিব লাগে এইটো এটা সাংঘাতিক ভাল কাম হ'ব What I have seen with the Bodo people, they are extremely soft, sweet, and highestly gentle person. তাহাঁতে লগত মিলামিছা কৰি থকাটো মোৰ কাৰণে এটা বিৰাট সাকসেসফুল ভেঞ্চাৰ সো এইটো ভাবি পেলাই মই মলয় চক্ৰৱৰ্তী ভাবিছোঁ it should be our project it's Bodoland people of Kokrajhar and it should be the project of Thalamas Hospital Multi-Speciality Hospital of Siliguri they have taken the vow মানে প্ৰতিজ্ঞা কৰিছোঁ আমি ইয়াৰ মানুহবোৰৰ হেলথ সিস্টেমটো আমি আগবঢ়াই লৈ যাম এটোৱে মোৰ বক্তব্য হেড ইনজুৰি কনিষ্ঠ বসুমাতাৰ হেড ইনজুৰি হোৱাৰ পৰা ব্ৰেইনত আপোনাৰ ব্লাড জমা হৈছিলে তেতিয়া আমাৰ তাত অজ্ঞান অৱস্থাত গৈছিলে আমি 2013 তাক অপাৰেশ্যন কৰিছোঁ নাও হি ইজ ৱাকিং টকিং প্লেইং বেডমিণ্টন আপুনি চাওক এই মানুহটো অ্যাওয়ারনেস থাকার কারণে আমার তাত গৈছে আমি কৰিছোঁ এতিয়া আমি ভাবিছোঁ যে বহুত মানুহ এনেকৈ অ্যাওয়ারনেস নাথাকে সেই কাৰণে যদি তাহাঁতি যদি ভাবে যে আমার এনে ঠিক হৈ যাব এইটো নহয় বাট হি ইজ ভেরি অ্যাওয়ার মেবি হি উইল বি এবল টু স্পিক সামথিং আপনি যদি অলপ দিয়ে সময় দিয়ে ক'ব পাৰিব তাৰ অভিজ্ঞতাটো ট্ৰিটমেণ্ট কৰি পেলাই কেনেকৈ পাইছে এই বস্তুটো আমি সমাজত জনে জনে আমি ইনফৰমেশ্যনটো প্ৰচাৰ কৰিব বিচাৰিছোঁ মেডিকেল ক্যাম্প কি ফ্ৰী হ'ব নেকি মেডিকেল ক্যাম্প ফ্ৰী হ'ব মেডিকেল ক্যাম্প ফ্ৰী হ'ব ধৰক যদি মেডিকেল ক্যাম্পৰ লগত যদি আমি এইটোৱে মুনেশ্বৰ দৈমাৰী প্লাছ নৱৰ লগত কথা পাতি আছিলোঁ মুলেশ্বৰৰ লগত কথা পাতিছিলোঁ ইয়াত বিদ্যুৎ চৰকাৰ আছে সিহঁতৰ লগতো কথা পাতিছিলোঁ যে এটা যদি প্ৰাইমাৰীলি ডায়াগনষ্টিক চেণ্টাৰ হয় আমি ফ্ৰী কেম্প
চলাই দিলোঁ কিন্তু মেডিচিনৰ এটা ব্লক যদি থাকে আৰু এইটো ব্লাড টেষ্ট আৰু এটা এক্সৰে ব্লক তাততো GST TST দিব লাগে তাৰ এটা পে'মেণ্ট কৰিব লাগিব যিমান কম পাৰে কিন্তু কেম্পটো আমাৰ কনচালটেশ্যন মই পেচেণ্ট চোৱাটো ফ্ৰী হৈ যাব इसलिए है कि the most important thing it is the teamwork each and every individual को आपका गवर्नमेंट सेटअप में कोकराझार सिविल हॉस्पिटल मेडिकल कॉलेज आई वेंट yesterday मैं काली গৈছিলো मेडिकल कॉलेज it will take another 3 years time 4 years time to go এই জায়গাটো যেতিয়া পুরো ফুললি স্যাটিসফাইড হয়ে যাব তেতিয়া তো আমার দরকার নাই আজিকালি অ্যাওয়ারনেস প্রোগ্রাম আপনার হওয়ার লগে সত্ত্বেও কোনো ব্লাড প্রেসার কন্ট্রোল কৰিব নোৱাৰে ডায়াবেটিস কন্ট্রোল কৰিব নোৱাৰে তো 1-to-1 টাইম দিব লাগিব আপনার ম্যাক্সিমাম ডক্টরে যে আপনার বুঝায় দে ডোন্ট গিভ টাইম ইট ইজ এ অফিসিয়ালি আপনার তো টাইম ইজ মোস্ট ইম্পর্টেন্ট চাওক মূৰত এটা ক্লট লৈ আহিছে না মূৰত তেজ এটা সোমাই আছে ইঞ্জুৰি এইটো যদি আপনি তেতিয়াই গম পায় তেতিয়াই সিটি স্ক্যান কৰে তেতিয়াই অপারেশন কৰে তেতিয়াহ'লে পেশেন্টটো বাচি যাব এতিয়া যদি পেশেন্টটোক আপনি ইৰিভাৰ্সিবল ষ্টেজত লৈ আহে তেতিয়াহ'লে আপনি পেশেন্টটো যিয়ে কৰক নহ'ব তো এই যে আপনার কোয়ালিটি অফ দি ডক্টর এন্ড দ্য ইনভলভমেন্ট অফ দি ডক্টর কনসেন্ট্রেশন অফ দি ডক্টর এটা আপনি জানিব লাগিব সিম্পল একটা এক্সাম্পল ভূপেন হাজারিকার গান আর মোৰ গান এটার ভিতর কিমান তফাৎ হব আপনি মই যদি কওঁ যে মই তো গান গাব পাৰো মই গান গাব পাৰো কিন্তু মানুহে ভূপেন হাজারিকার গান শুনি থাকিব বিকজ ভূপেন হাজারিকা ইজ ভূপেন হাজারিকা ঠিক তেনেকা হাই কোয়ালিটি মেডিকেল সার্ভিস দিবলগীয়া হলে উই হ্যাভ টু হ্যাভ এ টিম ওয়ার্ক and of course the local doctor jibor ase so mili pelai kam to koribo lagibo it is not that je Molay Chakraborty is coming with his team and they will work only no we want to see that this is a project of Bodoland where all the doctors of the Bodoland plus outsider mili at a classic state of art health system create koribo paru na nai etu dekho